নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে বেহাবাৰী আউটপোষ্টৰ বিখ্যাত চৰিত্ৰত অভিনয় কৰা কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা বায়োগ্ৰাফিৰ বিষয়ে আলোচনা কৰিম। তেখেতৰ ঘৰ ক'ত, তেখেতৰ শিক্ষাগত অৰ্হতা কি, তেখেতৰ পত্নী কোন, এই সকলোখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেনে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, সিদ্ধাৰ্থ শৰ্মাৰ অৰিজিনেল ঘৰ হৈছে নগাঁও পাথৰিত। বৰ্তমান তেখেতে কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰে। তেখেতৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ যাওঁ তেন্তে তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তেখেতৰ ৱাইফৰ নাম হৈছে ডিম্পী গোস্বামী আৰু এটা পুত্ৰ সন্তান আছে যাৰ নাম হৈছে প্ৰিয়াংশ। এখেতৰ প্ৰথম অভিনয় বুলি ক'লে বিভিন্ন ধৰণৰ VCDত তেখেতে অভিনয় কৰিছিল আৰু পিছলৈ তেখেতে বেহাবাৰী আউটপোষ্টৰ নিচিনা জনপ্ৰিয় চিৰিয়েলত মুখ্য চৰিত্ৰত অভিনয় কৰি তেখেতে সমূহ অসমবাসীৰ ৰাইজে অতি প্ৰিয় হৈ পৰিছে। বন্ধুসকল, আপোনালোকে বেহাবাৰী আউটপোষ্টৰ কে ছাৰ চৰিত্ৰটো চাই কেনে পায় তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া যদি আমি ক'বলৈ যাওঁ কে ছাৰৰ মাহিলী দৰমহাৰ কথা, তেখেতে 30ৰ পৰা 40,000 টকা ইনকাম কৰে। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু বেহাবাৰী আউটপোষ্টখন যদি চাই সঁচাকৈ ভাল পায় তেনে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু তলত কমেণ্ট কৰি জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। ভিডিঅ'টো পৰা এতিয়া বিদায় লৈছোঁ। ভিডিঅ'টোৰ শেষত কেইখনমান কেকেটাৰ ফটো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। নিশ্চয় চাই ভাল পাব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় অসম।